সকলোকে স্বাগতম জনাইছো মোৰ পাকঘৰ ৰঞ্জনাছ কিচেনলৈ। আজি মই বনাবলৈ লৈছো তেনেই সহজ আৰু সাধাৰণভাৱে বনোৱা কিন্তু সোৱাদ লগা এখন কলডিলৰ আঞ্জা। তেতিয়াহলে আহক প্ৰণালীৰ ফালে আগবাঢ়ো। প্ৰথমে ইয়াৰ বাবে মই লৈছো এটা ডাঙৰ সাইজৰ পিয়াজ, নহৰু আৰু জলকীয়া, কেঁচা জলকীয়া। এই সকলোখিনি মই এনেদৰে মিহি কৰি লম আৰু এয়া কেৰাহীত মিঠাতেল দি দিছো আৰু মই লৈছো এক মুঠি মসুৰ দাইল। দাইলখিনি মই 10 মিনিট মানৰ আগতে তিয়াই কোমলাই থৈছো। গেছটো বঢ়াই দিছো, তেলখিনি গৰম হ'বলৈ দিছো আৰু সেইখিনি সময়তে মই পিয়াজ, নহৰু আৰু জলকীয়াখিনি এনেদৰে মিহি কৰি লৈছো। এয়া হৈ গ'ল। এয়া এনেকৈ একেবাৰে সহজ আৰু সাধাৰণভাৱে বনোৱা এখন আঞ্জা। আৰু এয়া কলডিল আৰু আলু দুটা লৈছো। তাত তেলখিনি ইতিমধ্যে গৰম হৈ গ'ল। ইয়াতে মই এতিয়া শুকান জলকীয়া দুটা দি দিছো আৰু এয়া মই মিহি কৰি লোৱা পিয়াজ, জলকীয়া আৰু নহৰুখিনি ইয়াত এনেদৰে দি দিছো। এইখিনি ভাজি লৈ ইয়াত মই ভাজি ল'ম। প্ৰথমে ভাজি লোৱাৰ পাছত ক্ৰমান্বয়ে নিমখ, হালধি আৰু জিৰা আৰু ধনিয়াৰ গুড়ি আধা চামুচকৈ দিম। এয়া দিলো তিয়াই কোমলাই থোৱা মই দাইলখিনি দি দিছো। দাইলখিনি দিয়াৰ পাছতে মছলাখিনি দিয়া আৰম্ভ কৰিম। এয়া নিমখ দিলো, হালধি আৰু জিৰা আৰু ধনিয়াৰ গুড়ি আধা চামুচকৈ দিছো। একেবাৰে কম মছলাযুক্ত ইমানখিনিয়ে মছলা। এইখিনি মছলাৰ ভিতৰতে মোৰ আজি ভাজিখন মই বনাইছো, কিন্তু খুব সোৱাদ লগা। আপোনালোকে এনেদৰে এবাৰ বনাই খাই সোৱাদ লৈ চাবচোন আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব, ভাল লাগিব। এয়া কলডিলখিনি আৰু আলুখিনি দি দিলোঁ। এতিয়া ভালদৰে মিলাই দিম। মিলাই এতিয়া একেবাৰে ল' ফ্লেমত মই আচলতে ভাজিখিনি হ'বলৈ দিম। এতিয়া ঢাকনখন মাৰি দিম। ঢাকনখন মাৰি সিজিবলৈ দিম। এতিয়া 5 মিনিট মানৰ পাছত এতিয়া অকণমান কুহুমীয়া গৰম পানী মই এনেদৰে চাৰিওফালে দি দিছোঁ। পুনৰ ঢাকনখন মাৰি দিছোঁ। 6-7 মিনিট মানৰ ভিতৰতেই আচলতে ভাজিখন ৰেডি হৈ যায়। কুমলীয়া কলডিল, বেছি সময় নালাগে। আৰু এয়া খাৰ মই এনেদৰে খাৰ বটলত এনেদৰে দি ভৰাই থৈ দিওঁ। এতিয়া মই এই খাৰৰে 2 চামুচমান জোখত লৈছোঁ। এয়া এই খাৰখিনি দিয়াৰ পাছত আচলতে খাৰখিনি এটা দি দিম। খাৰখিনি দিয়াৰ পাছত আৰু খুব বেছি সময় কলডিলখিনি ভাজি থাকিব নালাগে। খাৰ দিয়াৰ পাছত খাৰৰ যোনখিনি পানী আছে সেইখিনি সম্পূৰ্ণকৈ শুকোৱাৰ পাছতেই আমাৰ এয়া কলডিলৰ ভাজি মোৰ ৰেডি হৈ যাব। এয়া মোৰ ভাজিখন ইতিমধ্যে হৈ গৈছে। গৰম গৰম ভাতৰ লগত আপোনালোকে এবাৰ এনেদৰে বনাই খাই সোৱাদ লৈ মোক কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। পুনৰ লগ পাম এনেধৰণৰ এটি নতুন ৰেচিপিৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ।